নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। পঞ্চায়ত বিভাগৰ ফালৰ পৰা নতুনকৈ প্ৰায় 6,350টাকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিছে আৰু ভেকেঞ্চিসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। চ' কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব আৰু কেনেদৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ' যোগে জানিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰি দিব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADRE 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবিছে, চ' এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। তাৰ কাৰণে আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' যে কোৰ্চটো বাই কৰি লৈ ভালদৰে পঢ়ে, আপোনালোকে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এই কোৰ্চখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব আৰু এই কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' এতিয়া আহিলোঁ আপোনালোকে এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো মোৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব। চ' এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, মানে আপোনালোকে এক্সাম পেপাৰখনত যিমানখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ দেখা পাব, সেই সকলোখিনি কুৱেশ্যন এনচাৰৰ যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আহিলোঁ কি ছাবজেক্ট লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে ছ'চিয়েল ষ্টাডি হওক, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, লগতে ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব। লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছো লাভ কৰিব পাৰিব। জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, মানে কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। আৰু লগতে আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছত আপোনালোকে 10খনকৈ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো ইয়াত আপোনালোকে পাই যাব আৰু আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটৰ সৈতে লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। একেবাৰে লেটেষ্ট কোৰ্চ হয়। আপোনালোকে এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে ভালদৰে যদি পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, অকল ADRE বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ধৰি লওক ADRE হওক, আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, আছাম পুলিচ বা আপোনালোকৰ টেট হওক, সকলো ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব। চ' এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। এই যিখিনি মই আপোনালোকক পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চি আহিছে বুলি কৈছোঁ। চ' দেখিব পাৰিছে PNRD আছাম নিউ ভেকেঞ্চি 2026, পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি যিহেতু হয়, মই আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ যে এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাই হ'ব, কি হ'ব, সকলোখিনি কথা জনাই দিম বুলি কৈছিলোঁ। মানে এই যিখিনি ভেকেঞ্চি হয়, এই ভেকেঞ্চিখিনি এক্সপেক্টেড ভেকেঞ্চি হয়। মানে যেতিয়া আপোনালোকৰ ভেকেঞ্চিখিনি এপ্লাই, ধৰি লওক আপোনালোকে মাৰ্চ, এপ্ৰিল, মে' সেই তেনেকুৱা ভিতৰত আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব, বা মাৰ্চ, এপ্ৰিল, মে' মাহৰ ভিতৰত আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। চ' এই ভেকেঞ্চিখিনি কি ভেকেঞ্চি আহিবলগীয়া আছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা, এইখিনি কথা ডিছকাছ কৰা হ'ব। প্ৰায় 6,000+ ভেকেঞ্চি পঞ্চায়ত বিভাগৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি আহিবলগীয়া আছে। আৰু এই পঞ্চায়ত বিভাগৰ যিখিনি ভেকেঞ্চি আহিবলগীয়া আছে, সেই ভেকেঞ্চিখিনি আপোনালোকৰ ADRE লগতো আহিব পাৰে, নাইবা আপোনালোকৰ এক্সট্ৰাকৈ ভেকেঞ্চিখিনি আহিব পাৰে। চ' পঞ্চায়ত বিভাগৰ ফালৰ পৰা এটা ভালে সংখ্যক ভেকেঞ্চি আহিবলগীয়া আছে। এক্সপেক্টেড ভেকেঞ্চি হয় এই ভেকেঞ্চিখিনি। আৰু ইয়াৰ ভেকেঞ্চিখিনি বিশেষকৈ আপোনালোকৰ ইয়াৰ ক্ষেত্ৰত দুই ধৰণৰ ভেকেঞ্চিয়ে থাকিব। ADRE সৈতে ছেমেই থাকিব, গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেল। আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিৰ ক্ষেত্ৰত যদি আপোনালোকে মিনিমাম যদি আপোনালোকে 8 পাছ কৰি থৈছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু গ্ৰেড 3 ক্ষেত্ৰত যদি আপোনালোকে 12 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী এজ লিমিটটো ছেমেই হ'ব, কাৰণ 18 বা 40 বছৰৰ ভিতৰত যদি হয়, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC হয়, তেতিয়া 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, 18 পৰা 45 বছৰলৈকে পাৰিব। আৰু যদি আপোনালোকে OBC হয়, তেতিয়া আপোনালোকে 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব।
মানে 18 পৰা 43 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো আপোনালোকে নিশ্চয় জানে ৰিটেন এক্সামৰ মাধ্যমেৰে আপোনালোক চিলেকশ্যনসমূহ কৰা হয় চ' ৰিটেন এক্সামটো একেবাৰে ইম্পৰ্টেণ্ট হয় সকলো এক্সামৰ ক্ষেত্ৰতে চ' EDR ক্ষেত্ৰতে নাইবা PNRD ক্ষেত্ৰতে বা APDCL ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে ৰিটেন এক্সামটো ইম্পৰ্টেণ্ট হয় আৰু ৰিটেন এক্সামৰ কাৰণে আমাৰ যিটো কোৰ্ছ হয় কোৰ্ছটো বাই কৰিলে পঢ়া শুনা কৰিব পাৰে সেই কোৰ্ছটোৰ দ্বাৰা ADR বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত চিলেকশ্যন লাভ কৰা সকলোখিনি মেটেৰিয়েলছৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে পাই যাব চ' কোৰ্ছটো বাই কৰি ল'ব পাৰে আৰু PNRD বুলি নহয় ADR লগতে আছাম পুলিচ হওক ABUB আছে সকলো ক্ষেত্ৰত কোৰ্ছটোৰ দ্বাৰা পঢ়িব পাৰিব আৰু কোৰ্ছটোখিনি কথা জনালোৱে চ' যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰিছে আগন্তুক ADR 3.0 এক্সামৰ ক্ষেত্ৰত তেন্তে আমাৰ কোৰ্ছটো বাই কৰি ল'ব পাৰে কিয়নো সেই কোৰ্ছটোৰ দ্বাৰা আপোনালোকে পঢ়িয়ে চিলেকশ্যন লাভ কৰিব পাৰিব আৰু বিশেষকৈ ADR ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায় কাৰণ যিসকলে নটিফিকেশ্যন অহালৈ অপেক্ষা কৰি নপঢ়াকৈ থাকে তেওঁলোকে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰে কাৰণ নটিফিকেশ্যন অহাৰ পাছত সকলোৰে পঢ়ে কিন্তু নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পঢ়ে তেওঁলোকেহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে চ'